কোৱাটা আমি খবৰ পাম বুলি আমি অসমবাসীয়ে চাগে কেতিয়াও কল্পনা কৰা নাছিলোঁ। আমি পৃথিৱীৰ পৰা সকলোৱে যাব লাগিব, কিন্তু জুবিন দা আমাৰ মাজৰ পৰা এনেকৈ গুচি যাব বুলি আমি কেতিয়াও ভাবা নাছিলোঁ। আজি মোৰ কোনো ভাষা নাই কি ফিল কৰিছোঁ, আৰু প্ৰতিজন অসমীয়াই চাগে আজি কান্দিছে। মই এগৰাকী প্ৰশাসনিক বিষয়াৰ উপৰিও মই বহু ক্ষেত্ৰত সাংস্কৃতিকভাৱেও জড়িত আছিলোঁ। তেনে ক্ষেত্ৰত মই বহুতবাৰ তেওঁৰ সান্নিধ্যত আহিবলৈ মই সক্ষম হৈছিলোঁ। তেওঁ ব্যক্তি হিচাপে তেওঁ কেনেকুৱা আছিলে সকলোৱে জানে, ইমান সহজ সৰল তেখেত। আৰু আজিৰ দিনটোত মই এইখিনিতো জানোৱেই যে তেওঁ সদায় চিৰযুগমীয়া হৈ ৰ'বই। তেওঁৰ গীত বুলিয়ে নকওঁ, জুবিন এটা আৱেগ হয় অসমীয়াৰ বাবে, তো তেওঁ চিৰসেউজ হৈ ৰ'বই। কিন্তু এতিয়াও এনেকুৱা এটা ফিল হৈ আছে যে কোনোবাই আহি ক'ব যে এই কথাটো মিছা। এতিয়া বৰ্তমান মোৰ ক'বলৈ এইখিনিয়ে। মই তেওঁৰ বিদেশী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। তেওঁ সদায় আমাৰ মাজত জীয়াই থাকিব, এইটোৱে মই কামনা কৰিছোঁ। আমি কেৱল জুবিন দাকে হেৰুওৱা নাই, আমাৰ অসমৰ সম্পদ হেৰুৱালোঁ। আমি আচলতে উকা হৈ গ'লোঁ জুবিন দাৰ অবিহনে, কাৰণ জন্মৰ পৰাই জুবিন দাৰ গান শুনিয়ে আমি ডাঙৰ হৈছোঁ। আমাৰ যেতিয়া দুখ লাগে, আমাৰ যেতিয়া মন ভাল লাগে, জুবিন দাৰ গানেই শুনো আমি। আৰু আজি হঠাৎ যেতিয়া খবৰটো শুনিলোঁ, তেতিয়াৰ পৰা এতিয়ালৈকে অৱশ্যে শান্তিত থাকিব পৰা নাই। এটা অনাকাংক্ষিত ঘটনা হৈ গ'ল, হোৱাটোতো হৈয়ে গ'ল, যদিও আমি মানি ল'ব নোৱাৰোঁ। আমাৰ অসমীয়া জাতিয়ে কেতিয়াও নিবিচাৰোঁ জুবিন দাক বিদায় দিব, কেনেকৈ শ্ৰদ্ধাঞ্জলি দিব আহিছোঁ, হাত কঁপিছে মইহে জানো। আৰু মোৰ লগতে সমগ্ৰ ৰাইজৰে একে অনুভৱ, সমগ্ৰ অসমৰ ৰাইজৰে আজি একে অনুভৱ হৈছে। গতিকে শেষত ক'বলৈ বিচাৰিছোঁ এটাই, জুবিন দাৰ আত্মাৰ চিৰশান্তি কামনা বিচাৰিছোঁ। হয় হয়, নিশ্চয় নিশ্চয়, বাৰুকৈ আমনি কৰিছে। মোৰো সৌভাগ্য হৈছিলে জুবিন দাৰ লগত এটা মিউজিক ভিডিঅ'ত অভিনয় কৰিবলৈ। সেই সময়ত আচলতে মই ষ্ট্ৰাগল কৰি আছিলোঁ, আৰু এদিন জুবিন দাক লগ পাই যেতিয়া মই দুখৰ কথা কৈছিলোঁ, আমি সকলোৱে জানো জুবিন দাই বেলেগৰ দুখ কেতিয়াও সহ্য কৰিব নোৱাৰে, আৰু ঠিক তেনেধৰণেই জুবিন দাই মোক তেওঁৰ মিউজিক ভিডিঅ' এটাত অভিনয় কৰিবলৈ মোক সুবিধা দিছিলে, আৰু ইমানেই মৰম কৰিছিলে। আপোনালোকে চাওক, এদিন লগ পোৱা মানুহক ইমান মৰম দিয়ে, আৰু আমি যেতিয়া ওচৰৰ পৰা পাইছিলোঁ ইমান মৰম পাইছিলোঁ, আৰু সেই জুবিনদাৰ কথাবোৰ এতিয়া মানে মনলৈ আহি আছে, আৰু সেইটো কাৰণে অৱশ্যে অধৈৰ্য হৈছোঁ অকণমান, সেয়াই আৰু। ভাষা নাই, কাৰণ আমি এতিয়ালৈকে অনুভৱ কৰিবই পৰা নাই তেখেত যে আচলতে সঁচাকৈ আমাৰ মাজত নাই। সেই কথাটো আমি এতিয়ালৈকে মানি ল'ব পৰা নাই। এনেকুৱা লাগি আছে যেন তেখেত আছে, যেতিয়া আমি ভাবোঁ তাৰপিছত আমি অধৈৰ্য হৈ যাওঁ যে সঁচাকৈ তেখেত আমাৰ মাজত নাই। আৰু মই ভাবোঁ যে আমাৰ গোটেই অসমবাসীয়ে বৰ্তমান এটা চকত আছে যে মানে সঁচাকৈ হৈছে জানো, এই কথাটো সকলোৰে মাজত নিশ্চয় আছে। সঁচাকৈ জানো হৈছে, সঁচাকৈ জানো জুবিন গাৰ্গ আমাৰ মাজত নাই, কাৰণ সকলোৰে প্ৰাণত আছে জুবিন দা। প্ৰতিটো প্ৰজন্মৰ তেখেত প্ৰিয় শিল্পী, প্ৰতি কণমানি শিশুৰ পৰা বৃদ্ধগৰাকীলৈকে, আৰু আমাৰ গোটেই শৈশৱ যৌৱন পাৰ হৈছে অকল তেখেতৰ সংগীতৰ মাজেৰে। আমাৰ আৱেগ অনুভূতি, আমাৰ প্ৰেমত পৰিছোঁ তেখেতৰ গান শুনি, আমি দুখ লাগিলে তেখেতৰ গান শুনো, ভাল লাগিলে তেখেতৰ গান শুনো, ফূৰ্তি লাগিলে তেখেতৰ গান শুনো। গতিকে তেখেতৰ গান আমাৰ শিৰাই শিৰাই আছে, আৰু ইয়াতকৈ মই বেছি ক'বলৈ মোৰ ভাষা নোহোৱা হৈ গৈছে।